নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অনলাইন টেকৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাব বিচাৰিছোঁ যে যিসকলে নেকি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ঘৰ পাইছে সেইসকলৰ বাবে আজিৰ ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হয়। কাৰণ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম যে আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে কেনেদৰে আপুনি ফাৰ্ষ্ট ইনষ্টলমেণ্ট আৰু ছেকেণ্ড ইনষ্টলমেণ্টৰ টকা আপোনাৰ বেংক একাউণ্টত সোমাইছে নে নাই সেইটো কেনেকৈ চেক কৰিব, তাৰ সম্পূৰ্ণ প্ৰচেছ আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাম। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু যিসকলে আমাৰ চেনেল নতুনকৈ ভিজিট কৰিছে সেইসকলক কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই গৈ থাকে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব আৰু তাতে চাৰ্চ কৰি দিব pmayg.nic.in বুলি, আৰু এনেদৰে লিখি চাৰ্চ বাৰত চাৰ্চ কৰি দিব হৈছে। আৰু চাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেধৰণৰ এটা নতুন পেজ অ'পেন হ'ব, যিটো নেকি PMAYGৰ হোম পেজ হয়। আৰু সেই হোম পেজত আহিব, তাত আপোনাৰ ষ্টেট প্ৰথমে চিলেক্ট কৰিব আহিব, চিলেক্ট কৰি ল'ব। আৰু পিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি আপোনাৰ ব্লক চিলেক্ট কৰিব, ব্লক কি হয় আপুনি চিলেক্ট কৰি ল'ব। আৰু ব্লক চিলেক্ট কৰাৰ পিছত আৰু তাত এটা চিলেক্ট অপশ্যন আহিব, তাত আপোনাৰ গাঁও পঞ্চায়ত চিলেক্ট কৰিব। গাঁও পঞ্চায়ত চিলেক্ট কৰাৰ পিছত তাতে আপুনি কোন চনৰ ঘৰ লিষ্ট চাব, 2021 নে 22, 2022 নে 23। চ' আমি যিহেতু 2021-22 চাম, সেইকাৰণে 2021-22 চিলেক্ট কৰি ল'ম। আৰু চিলেক্ট কৰি লোৱাৰ পাছত তাত আপোনাৰ এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ বিষয়ে চাব, সেইকাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণটোত টাইপ কৰিব। চ' টাইপ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেধৰণৰ এটা স্ক্ৰল ডাউন হ'ব, আৰু তাতে আপুনি ইয়াত চেঞ্জ কৰিব পাৰিব। ইয়াতে 39 - 30 আছে। চ' আপুনি চিলেক্ট কৰিব। তাৰপিছত এতিয়া মই চেঞ্জ কৰিছোঁ যিহেতু 20+40, চ' এতিয়া এনচাৰ লিখিব 62 বুলি। আপুনি নিশ্চয় দেখিছে ছাবমিট অপশ্যন, আৰু ইয়াতে ছাবমিট কৰিব। ছাবমিট কৰাৰ পাছত আপোনাৰ সন্মুখত নতুন এখন পেজ অ'পেন হ'ব, যিটো পেজত আপোনাৰ ফুল ডিটেইলছ পঞ্চায়তৰ কাৰ গাঁৱত কাৰ নাম আহিছে, চ' তাৰ ফুল ডিটেইলছ পাব আপুনি। আপুনি যদি কাৰোবাৰ নাম চাব বিচাৰে তেনেহ'লে আপুনি ইয়াত নিশ্চয় দেখিছে ডাউনলোড PDF বুলি, সেই PDFটো ডাউনলোড কৰিব। সৰু এটা MB হয়, ডাউনলোড কৰি ল'ব PDFটো। ডাউনলোড কৰাৰ পিছত আপুনি ভালদৰে চাব পাৰিব। এতিয়া মই আপোনালোকক দেখাবলৈ গৈ আছোঁ যে আপুনি কেনেদৰে ফাৰ্ষ্ট ইনষ্টলমেণ্টৰ টকা আপোনাৰ বেংক একাউণ্টত সোমাইছে নে চেক কৰিব। চ' সেইকাৰণে প্ৰথমে আপুনি তাতে হোম পেজত যাব। হোম পেজত যাব, ইয়াতে যদি আপুনি মোবাইলটো থিয় কৰি থৈ দিছে তেনেহ'লে আপোনাৰ 3টা লাষ্ট দেখাব, তাতে কোণত 3টা লাষ্ট দেখাব। আৰু তাত আপুনি দেখা পাব ষ্টেক হোল্ডাৰ বুলি দেখাব, ষ্টেক হোল্ডাৰ বুলি। আৰু সেই ষ্টেক হোল্ডাৰত ক্লিক কৰিব লাহেকৈ। জাষ্ট ক্লিক কৰাৰ পিছত তাত আপুনি তাত অপশ্যন দেখিব IAY.PMAYG বেনিফিচিয়াৰী তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি যিখন উঠনি ডাউনলোড কৰিলে সেই PDFটো, তাতে আপোনাৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত বহাব, কপি কৰি আনি বহাব, নতুবা টুকি ল'ব পাৰে তাতে। তাৰপিছত ইয়াত বহাৰ পিছত ইয়াতে আপুনি ছাবমিট বচন এটা দেখিছে, সেই ছাবমিটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি সম্পূৰ্ণ ডিটেইলছ পাব।